সো বন্ধুসকল আজি আমি কোনটো টপিকছত কথা পাতিম আপোনালোকে অলৰেডি গম পাইছে কাৰণ থাম্বনেল আৰু টাইটেল চাই আপোনালোকে গম পাইছে কি কোনটো টপিকৰ ওপৰত আজি আমি কথা পাতিবলৈ গৈ আছোঁ সো বন্ধুসকল আপোনালোকে গম পায় আমাৰ অসমৰ সবতকে ওৱান অফ দ্য ফেমাছ ৰেপাৰ ভেনম দাদাৰ আপোনালোকে নিশ্চয় দুৰ্নীতি গানটো শুনিছে আৰু ভেনম দাদাৰ আৰু বেলেগ গানটো শুনিছে বহুত ভাল লাগে গানবোৰ কাৰণ ভেনম দাদা এক প্ৰকাৰ সংগ্ৰামী ৰেপাৰ ক'বলৈ গ'লে এক প্ৰকাৰ সংগ্ৰামী ৰেপাৰ এক প্ৰকাৰ দুৰ্নীতিমুক্ত অসম গঢ়াৰ সপোন লৈ তেখেতে গানবোৰ ৰচি থাকে তেখেতৰ নিজেও মই ফেন হওঁ বহুত ভাল লাগে আৰু সেইকাৰণে মই এটা গান তাৰে দুৰ্নীতি গানটো মই বাৰে চাইছোঁ চ' চোৱাৰ পিছত এটা শাৰী এনেকুৱা লাগিলে যে এটা শাৰী কপি হৈ গৈছে এতিয়া কপি কৰিছে কৰা নাই সেইটো মই নাজানো কিন্তু কপি হৈ গৈছে কিন্তু সেইটো ক'ৰ পৰা কপি হৈছে কোনটো গানৰ কপি হৈছে সেইটো মই আপোনালোকক ডিটেইলছ ভিডিঅ' সহকাৰে মই দেখাই দিম আৰু সবতকৈ দুখ লগা কথা এইটো যে এইটো গান একচুৱেলি দুৰ্নীতি নিষ্কাশনৰ কাৰণে এইটো গান বনাইছিল তাতে বাংলাদেশীৰ কথা আছে যোনটো ইলিগেলি বাংলাদেশী আমাৰ অসমত আছে এখেতৰ ওপৰতো কথা আছে যে বাংলাদেশী খেদিব লাগে চ' বাংলাদেশী বিৰোধী এটা গানত বাংলাদেশৰ ৰেপাৰ ফকিৰ মিয়াৰ বিচাৰ নামৰ এটা গানত ডাইৰেক্ট কপি হৈছে এইটো বহুত দুখ লগা কথা সেইকাৰণে মই ভাবছোঁ ভিডিঅ'টো বনাই দিওঁ আপোনালোকক দেখাই দিওঁ যাতে আগত এনেকুৱা টাইপৰ গানৰ লিৰিক্স লিখোঁতে যাতে এনেকুৱা ভুল নকৰে চ' বন্ধুসকল প্ৰথমতে আপোনালোকক ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ যদি আপুনি আমাৰ চেনেলটো নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আৰু যিকোনো লেটেষ্ট নটিফিকেশ্যন লেটেষ্ট ইনফৰমেশ্যন আৰু যিকোনো লেটেষ্ট ভাইৰেল ভিডিঅ' আপোনালোকে এইটো চেনেলত পাই থাকিব আৰু ভাইৰেল ভিডিঅ'ৰ বিশ্লেষণ যেনেকৈ ধৰক ক'ত কেনেকৈ হ'ল ভাইৰেল ভিডিঅ'টো চ' এনেকুৱা ধৰণৰ ভিডিঅ' চবৰ আগতে এইটো চেনেলত পাই থাকিব চ' বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ চ' বন্ধুসকল এইটো চাওক এয়া হ'ল আমাৰ ভেনম দাদা অসমৰ বিখ্যাত ৰেপাৰ চ' ভেনম দাদাৰ এটা ৰেপ দুৰ্নীতি গান চ' দুৰ্নীতি গানত এটা শাৰী চ' মই কৈছোঁ এটা শাৰী কপি কৰা হেন লাগিছে চ' আপোনালোকে প্ৰথমতে আপোনালোকক দেখাম যে ভেনম দাদাৰ কোনখিনিৰ গানৰ কোনখিনি লিৰিক্সটো কপি হৈছে চ' আপোনালোকে ভিডিঅ'টো চাওক চাউলৰ কেজি 40 টকা দিন দুখীয়াই খাব কি চাউলৰ কেজি 40 টকা দিন দুখীয়াই খাব কি আৰু এটা কথা কওঁ মানে যোনটো বাংলাদেশৰ এই ৰেপাৰটো ফকিৰ মিয়াই যোনটো গান এৰিছে বিচাৰ নামৰ গানটো এইটো 4 বছৰ আগত ৰিলিজ হৈছে আৰু ভেনম দাদাৰ দুৰ্নীতি গানটো 1 বছৰ আগত ৰিলিজ হৈছে চ' আপুনি এতিয়া বাংলাদেশৰ ৰেপাৰ ফকিৰ মিয়াৰ বিচাৰ নামৰ গানটোৰ এটা পৰ্চন শুনক কি চাউলৰ কেজি 30 টাকা দিন মজুৰে খাইব কি চাউলৰ কেজি 30 টাকা দিন মজুৰে খাইব কি চ' বন্ধুসকল ফাইনেলি আপোনালোকে দুইটা গান শুনিলে এতিয়া আপোনালোকে নিজে এনালাইচিছ কৰক চ' বন্ধুসকল আপোনালোকে দুইটা ভিডিঅ' চালে এতিয়া নিজে অলপ জাষ্টিফাই কৰি চাওক কি আৰু আমাৰ ভেনম দাদাৰ গানত মানে এইটো ডাইৰেক্ট অসমীয়াত বস্তুটো অসমীয়া লেংগুৱেজটো চেঞ্জ হৈছে অসমীয়াত হৈছে কিন্তু ভেনম দাদাৰ গানত আছে চাউলৰ কেজি 30 টকা দিন দুখীয়া চাউলৰ কেজি 40 টকা দিন দুখীয়াই খাব কি তাতে আছিল দিন মজুৰি আৰু এতিয়া আছে দিন দুখীয়া দিন মজুৰিৰ অসমীয়া ফৰ্মে হৈছে দিন দুখীয়া আৰু চাউলৰ কেজি 30 টকা আৰু 40 টকা এইটো খালি ডিফাৰেঞ্চ হৈছে 30 বাংলাদেশত আছিল 30 টকা আৰু অসমত অলপ দামটো বঢ়াই দিছে 40 টকা চ' বন্ধুসকল এতিয়া আপোনালোকে চাওক কপি হৈছে নে হোৱা নাই মই এইটো নকওঁ দিয়ক যে ভেনম দাদাই গানটো তাৰ পৰা কপি কৰিছে কপি হৈ যাব পাৰে অট'মেটিকেলি হৈ যাব পাৰে কাৰণ দুইজন ছিংগাৰে যোনটো গান গাইছে দুইটা সংগ্ৰামী টাইপৰ গান মানে দুৰ্নীতিমুক্ত গান চ' দুইটাৰ যিহেতু থিংকিং একে কনচেপ্টটো একেই চ' কেতিয়াবা লিৰিক্সটো মিলি যাব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু আমাৰ কথাটো হ'ল যাতে আমি আগন্তুক দিনত এটা গানৰ লিৰিক্স লিখোঁতে যাতে ভাবোঁ যে এইটো গান চাগে বেলেগৰ আছে নে নাই এইটো ভালকৈ যাতে আমি এনালাইচিছ কৰি বস্তুটো লিখোঁ চ' বন্ধুসকল মই ভিডিঅ'টো এইকাৰণে বনাইছোঁ কাৰণ আপোনালোকে অলপ মানে সচেতন হওক কাৰণ আজিৰ যুগত মানে এটা শাৰী যদি কোনোবা গানৰ কপি হৈ যায় তেনেহ'লে আপোনাৰ এইটো ইছ্যু বহুত ডাঙৰ হ'ব পাৰে চ' আপোনালোকে ভাবি চিন্তি যদি আপোনাৰ ক্ৰিয়েটিভিটি আছে আপুনি দেখাওক কিন্তু আপুনি অলপ ভাবি চিন্তি লিৰিক্স লগত গান বনাওক কম্পজিশ্যনটো ভালকৈ কৰক চ' আপোনালোকে ৰিচেণ্টলি গমে পায় 1-2 বছৰ আগত আমাৰ সীমান্ত শেখৰ দা আৰু দীক্ষুদাৰ মাজত অলপ মানে এনেকুৱা ধৰণৰ এটা ঘটনা হৈছিল চিৰ্ফ এটা লাইনৰ কাৰণে টাইগাৰ নহয় মই এইটো গানৰ টাইগাৰ নহয় মই গানৰ যোনটো টাইটেল আছে
এই টাইটেল টাইগাৰ নহয় মোৰ কাৰণে এইটো গানৰ টাইটেলৰ কাৰণে বহুত ডাঙৰ মানে ট্ৰল হৈ গৈছিল এটা বস্তু চ' সেইকাৰণে মই আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকক জনালোঁ চ' বন্ধুসকল আজিলৈকে এইখিনি আছিল যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে কিবা জানিব পাৰিছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আৰু যিকোনো ভাইৰেল ভিডিঅ' চবৰ আগতে এইটো চেনেলত পাই থাকিব চ' বন্ধুসকল আজিলৈকে এইখিনিয়ে থেংক ইউ বাই